এখন মঞ্চত চিঞৰি চিঞৰি কান্দি উঠিল অসমৰ জনপ্ৰিয় গায়িকাৰ তথা অভিনেত্ৰী দীপলিনা ডেকা। মাজুলীৰ ৰাসত দৈৱকী ৰূপে অভিনয় কৰি সকলোৱে মন মোহিলে অভিনেত্ৰী দীপলিনা ডেকাই। দৈৱকী অভিনয় চাই কেৱল মাজুলীবাসীয়ে নহয় সমগ্ৰ অসমবাসীয়ে মন জয় কৰিলে দীপলিনা ডেকাই। আহকচোন বন্ধুসকল, দৈৱকী ৰূপে অভিনয় কৰা দীপলিনা ডেকাৰ আটাইতকৈ ভাল লগা দৃশ্যটো চাই লওঁ। বন্ধুসকল, আপোনালোকে বাৰু কোনে কোনে মাজুলীৰ ৰাসত দৈৱকী অভিনয় কৰা দীপলিনা ডেকাক চাবলৈ গৈছিল কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। সঁচাকৈ দীপলিনা ডেকাৰ এগৰাকী সুদক্ষ গায়িকাৰ উপৰিও এগৰাকী দক্ষ অভিনেত্ৰীও। তেখেতৰ অভিনয় সকলো অসমবাসীয়ে মন জয় কৰিলে। আপোনালোকৰ বাৰু কেনে লাগিছিল তাকো কমেণ্ট বক্সত কমেণ্ট কৰি লিখিবলৈ নাপাহৰিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ জনাইছোঁ। যদিহে চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰিব, যিমান পাৰে ইমান শ্বেয়াৰ কৰক, লাইক কৰক। ধন্যবাদ। জয় অসম। আপোনালোকৰ দিনটো শুভ হওক তাৰে কামনা কৰি বাই বাই।